जेरावबो जेरैथिंबो दैबानानि जेंना। फरायसाफोरा फरायसालियाव थांनो जेंनायाव गोग्लैदों। बे नुथाया चिरां जिल्लानि रुनिकाटा सामफुर दैसानि सायाव बोहैखारलांनाय गंसे दालांनि नुथाय। दैबानायाव बायस'लांनाय बे दालांखौ रायजो राजाफ्रा फिन लुफिननो नाजादों। चिरां जिल्लानि रुनिकाटानि सिङाव थानाय लाइमुथि ओनसोलनि सामफुर दैसानि सायाव थानाय मोनसे गोनांथार दालांआ दैबानानि जाहोनाव बायस'लांदोंमोन। बे गोनांथार दालांआ बायस'लांनायनि जाहोनाव ओनसोलनि खमैबो गं 30 गामिफोरनि फोनांजाबनायनि राहाया बन्द जानानै थादोंमोन। बेनि थाखायनो ओनसोलनि रायजो राजाफोरा फोनांजाबनायनि राहाखौ मोजां खालामनो थाखाय दालांखौ फिन लुफामफिनो। गुबुन फारसेथिं ओनसोलाव दैबानानि थासारिखौ नायगिदिंहैनानै बिटिसिनि मावफुं सोद्रोमा रनजित बसुमतारिया बे जेंनानि सायाव थाबैनो राहा लानाय जागोन होननानै खोथा होयो। আমার ইয়াত মানে লাইমুঠি আমার অঞ্চল আমার 30-35টা গ্রাম হল মানে আমার ইয়াত বসবাস কৰা মানে বহুত এই সামফুৰ নদীৰ কাৰণে একেবাৰে এইটো যান বাহন কাৰণে বহুত একেবাৰে দিগদাৰ একেবাৰে। কিন্তু যোৱা বছৰ আমাৰ ইয়াম ছাৰে ফৰেষ্ট ইয়াম ছাৰে আমাক সেইটো জয়ছ অলপমান আমাক সৰমদান দিছে। হয়তো মিস্ত্রি দিয়ে এই কামটো হেৰি কৰিছে কমপ্লিট কৰিছে। কিন্তু যোৱা বছৰত কোনো ৰকম হয়তো লাষ্টিং কৰিছে আৰু এই বছৰত যে 15-16 তাৰিখ জুন মাসে 15-16 2022 সেই দিনত একেবাৰে বহুত বৰষুণ পৰাৰ কাৰণে এইটো সামফুৰ নদী বহুত নদী প্লাবিত হয়। দলাঙে বাহিৰা এই ৰাস্তাখন মানে ভাঙি লৈ গ'ল। এতিয়া আমাৰ ৰাইজ ওলাই আমাৰ যে বাছৰ হেৰি এইটো কৰিছে। এতিয়া মানে এইটো কামটো সিদ্ধান্ত হ'ব নে নহ'ব আৰু বন্যা পানী বহুত বাকী আছে হ'বলৈ সেইটো আৰু কি। কিন্তু এতিয়া মানে আমাক যদি আমাৰ লাইমুঠি অঞ্চলত এই সামফুৰ নদীৰ হেৰিটো এই সামফুৰ নদীৰ দলংটো ব্যৱস্থা যদি আমাক মানে মৰম কৰিলে আমাৰ দয়ালু আমাৰ মহোদয় সেইটো আমাৰ মন্ত্ৰীসকলে আমি প্ৰাৰ্থনা আমি অনুৰোধ কৰিছোঁ। লাইমুঠি আমি এফআৰচি গ্ৰাম সভা প্ৰেচিডেণ্ট আমি ৰঞ্জন বসুমতাৰী ৰাইজৰ হৈ মই অনুৰোধ কৰিছোঁ। মানে ইয়াত আমাৰ এতিয়া ছোৱালীবিলাক পঢ়ি আছেতো এইটো নদীৰ কাৰণে বিৰাট কষ্ট হয়। যদি এইটো যদি দলংটো নবনালে হয় কালি পৰহিৰ পৰা কিবা পৰীক্ষা হৈ আছে এইটো মানে পোৱালিবিলাক পৰীক্ষা দিব নোৱাৰিলে হয়। তাৰ কাৰণে এই দলংটো আমাৰ ইমাৰ্জেঞ্চি কৰিব লগা হৈছে। দলং বনোৱা আছিল এইটো কি হ'ল? দলংটো মানে যোৱাকালি আগতে কেইদিনমান বেছিকৈ বৰষুণ পৰাৰ কাৰণে এইটো কিবাটো নদীটো মানে খুই গৈছে আৰু তাৰ কাৰণে এইটো এতিয়া দলঙৰ পৰা অলপ দূৰ হৈ গ'ল। তাৰ কাৰণে এইটো বনাব লগা হৈছে, এইটো বাঁহৰ বনাব লগা হৈছে। এতিয়া যান বাহনৰ কাৰণে দিগদাৰ হয় ন? বহুত কষ্ট হয়। এইটো কেইখন গাঁৱৰ মানুহ ওলাই ইয়াত কাম কৰি আছে? এতিয়া বৰ্তমান ইয়াত আমি 30টা গাঁৱৰ মানুহবিলাক কাম কৰি আছে ইয়াতে। কি এৰিয়া কি অঞ্চল পৰে এইটো? এইটো আমাৰ এইটো লাইমুঠি এৰিয়া পৰে, পিঅ' খুংগ্ৰিং পৰে আৰু SPAS ৰুনিকাটা পৰে। এইটো দলংটো বনাব সম্ভৱ হ'ব? এতিয়া পাৰিব আপোনালোকে? এতিয়াতো আমি কৰিবই লাগিব, নহ'লে আমাৰ বহুত কষ্ট হ'ব। এতিয়া বাইচান্স বেমাৰ আজাৰ হ'লেও এইটো মানে অসুবিধা হয়। তাৰ কাৰণে এইটো কোনো ৰকম চাইকেল বা বাইক চলাব পৰা নিচিনা এইটো কৰি আছোঁ আমি। কি নদী এইটো? কি নদী? এইটো এনে সামফুৰ বুলি কয়। ক'ৰ পৰা আহে পানীটো? এইটো ভূটান এৰিয়াৰ পৰা আহে নেকি।